এটা কথাই বেয়া লাগিল দেখি যে তেজপুৰৰ বিভিন্ন প্ৰতিষ্ঠিত অনুষ্ঠানসমূহত এতিয়াও খ্ৰীষ্টমাছৰ তৰা আৰু নিউ ইয়েৰৰ ডেকোৰেশ্যন লাগি আছে, কিন্তু মই দেখা নাপালোঁ এটাও জাপি বা গামোচা এখন। আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে তেজপুৰ ফুডিৰ এটা নতুন ব্লগত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ওলাই আহিছোঁ অকণমান তেজপুৰৰ বজাৰ চাবলৈ। উৰুকাৰ দিনা তেজপুৰত কি ধৰণৰ বস্তু উপলব্ধ আছে বজাৰত। চ' চাই থাকক ভিডিঅ'টো। আশা কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পাব। মই আহিছোঁ এতিয়া চক বজাৰ, আৰু চক বজাৰত ইয়াত দেখিছে আপোনালোকে এখন ধুনীয়া গেট সজাই পৰাই তুলিছে চক বজাৰৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা। তেওঁলোকৰ বজাৰৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা সকলো তেজপুৰবাসীলৈ চক বজাৰৰ তৰফৰ পৰা। চক বজাৰৰ লোকসকলক, ব্যৱসায়ীসকলক তেজপুৰবাসীয়ে যথেষ্টখিনি সহায় কৰিছে, আৰু খুব সম্ভৱ এইটো চাগে তেওঁলোকৰ ফালৰ পৰা এটা কৃতজ্ঞতা জ্ঞাপন কৰাৰ এটা চেষ্টা। আমিও তেজপুৰবাসীয়ে ধন্যবাদ জনালোঁ চক বজাৰৰ এছ'চিয়েশ্যনক, সকলো তেজপুৰবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে। এইটো হ'ল তিলৰ খাজা, 10 টকাকৈ পিচ, আৰু এই দাদা বহে চক বজাৰৰ মছজিদৰ ওচৰতে। এইকেইটা যাবলৈ সাজু হৈ আছে, ৰেডি আছে। আপোনালোকৰ মাজতে কোনোবা এজনে নিব আজি ঘৰলৈ। হাঁহ কেনেকৈ দি আছা বিহু বুলি? 1000 টকা যোৰা। যোৰা 1000। আৰু এনেই আজি দিনটোত কেইটামান গ'ল হাঁহ তোমাৰ? গ'ল 30টামান। 30টামান হাঁহ গ'ল। তাৰমানে তেজপুৰৰ ৰাইজে খাইছে হাঁহ আজি? খাইছে, খাইছে। আৰু এতিয়া কেইটা হাঁহ আনিছিলা, আৰু ইয়াত কেইটা হাঁহ বাকী আছে এতিয়া? আনিছিলোঁ 40টামান। আচ্ছা, এতিয়া এইখিনি আছে 40টাৰ ভিতৰত এইকেইটা হাঁহ বাকী আছে ন? দুইটা কম্বিনেশ্যন আপোনালোকে ইয়াতে পাবহি। মই আছোঁ চক বজাৰত, আৰু কোমোৰাৰ লগত হাঁহৰ জুতি আজি উৰুকাৰ দিনা। উৰুকা উপলক্ষে কেনেকুৱা আজি বজাৰ দাদা? ভাল হৈছে আজি, একদম বঢ়িয়া। ৰাতিপুৱাৰ পৰা ধৰক কেইটামান মুৰ্গী গ'ল? গৈছে আপোনাৰ 40টামান গৈছে মোৰ। আৰু ব্ৰইলাৰৰ এতিয়া ৰেট কিমান হৈ আছে আজি? 240 টকা। আৰু লোকেল চিকেনৰ? লোকেল 400। দাদা আজি মাংসৰ ৰেট কিমান হৈ আছে? 700। আৰু সদায় যিটো ৰেট সেইটোৱে হৈ আছে ন, দাম বঢ়া নাই? আৰু ৰাতিপুৱাৰ পৰা কেইটা ছাগলী গ'ল আপোনাৰ? 5টা কাটিছোঁ, এতিয়ালৈকে যোৱাই নাই। যোৱা নাই কিয়া? আজি বজাৰ এনেই অলপ ঠাণ্ডা নেকি? বহুত ঠাণ্ডা। আমাৰ মাছ বজাৰ গুচি গ'ল নহয় ইয়াৰ পৰা, সেইকাৰণে বিক্ৰীটো বেয়া হ'ল। চক বজাৰৰ পিছফালে আমি গৈ আহিলোঁ, জাষ্ট বজাৰৰ ৰেটছবোৰ গম পালোঁ। উৰুকাৰ উপলক্ষে কেনেকুৱা ধৰণৰ ৰেছপন্স তাৰ বিষয়ে অলপ গম পালোঁ। এতিয়া অলপ আগবাঢ়ি আহি চাওঁ আহক দৈ ক্ৰীমৰ কেনেকুৱা ধৰণৰ ৰেটছ চলি আছে বৰ্তমান তেজপুৰত। ঠিক মন্দিৰ ডায়েৰীৰ ওচৰতে আছে ঘোষদা। তেখেতৰ প্ৰায় 40-45 বছৰ মানে হ'ল দৈ বেচা। মই সৰুৰে পৰা তেখেতৰ দৈ খাইছোঁ, মোৰ মনত আছে ভালকৈ। কি দৈ উপলব্ধ আছে আজি আপোনাৰ ইয়াত ঘোষদা? বিহু উপলক্ষত দৈ দিয়া হৈছে। হয়। আৰু কি দৈ আছে? ম'হৰ আৰু গৰুৰ দৈ দুটাই আছে ন? আছে। আৰু কিমান দাম সেইটো এবাৰ কৈ দিয়কচোন। 140 টকা মিঠাটো, টেঙাটো 120 টকা। আহিছোঁ এতিয়া বৰাপাও খাবলৈ। মই আপোনালোকক দেখাইছোঁ বৰাপাও চেণ্টাৰটো আগতে ভিডিঅ' কৰি। চ' এতিয়া বৰ্তমান সৰুকৈ বৰাপাও দুটা খাই যাওঁ, আৰু তাৰপিছত চাওঁগৈ বাকীখিনি জেগা ক'ত কি দেখাব পাৰোঁ আপোনালোকক। আহিছোঁ এতিয়া দৰং কলেজৰ ওচৰত, আৰু ইয়াত দ্য ফ'ৰ্ম আমাৰ তৰফৰ পৰা ভোগালী বিপণন কেন্দ্ৰ এখন স্থাপিত কৰা হৈছিল, আৰু ইয়াত তেওঁলোকৰ দৈ ক্ৰীমৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ
চাহপাত নাৰিকল তাৰ লগতে কোমল চাউলৰ পৰা আৰম্ভ কৰি পিঠা পনা সকলোখিনি বস্তু উপলব্ধ আছিলে এতিয়া প্ৰায় চব শেষেই হৈছে আজি উৰুকাৰ দিনা এই বস্তুটো মই ক'তোৱে নেদেখিলোঁ ফ'ৰ মামাত আহি প্ৰথম দেখিলোঁ ইহঁতৰ কাৰণে সৰু সুৰাকৈ হ'লেও পানীৰ যোগান এটা দি থৈছে ভিউৱাৰ্ছ মোৰ লগত বৰ্তমান আছে এতিয়া দ্য ফ'ৰ মামাৰ দেৱাঞ্জন আহক তেখেতৰ পৰা জানো এই বিপণন কেন্দ্ৰৰ অলপমান ডিটেইলছ একচুৱেলি আমি দ্য ফ'ৰ মামাৰ ফালৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আমি ভোগালী বিহু উপলক্ষে এখন বিপণন কেন্দ্ৰ আমি স্থাপন কৰিলোঁ আৰু আমি যোৱা 3 দিন ধৰি আমি এইখন বিপণন চলাই আছোঁ আৰু গ্ৰাহকসকলৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ আৰু আমাৰ এই বিপণন কেন্দ্ৰত ভোগালী বিহুত উদযাপন কৰিবলৈ কাৰণে যিখিনি খাদ্য সামগ্ৰী লাগে প্ৰায়খিনি খাদ্য সামগ্ৰী আমাৰ এই বিপণন কেন্দ্ৰত উপলব্ধ হৈ আছিলে আৰু এতিয়া আপোনালোকে দেখিছে প্ৰায়খিনি বস্তু শেষ হ'বলৈ ধৰিছে গতিকে বৰ্তমান সময়লৈকে আমি ভালেখিনি ফিডবেক পাইছোঁ ৰেছপন্স ভাল পাইছোঁ আমি যিহেতু মই লক্ষ্য কৰিলোঁ আজি তোমালোকৰ বস্তু প্ৰায় সোনকালে শেষ হ'ল চ' অহা বছৰলৈ ইয়াতকৈ আৰু বেছি বস্তু আমি দেখা পামনে দ্য ফ'ৰ মামা তৰফৰ পৰা নিশ্চিতভাৱে আমি এইটো আচলতে আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ একচুৱেলি আৰু আমি যথেষ্টখিনি সঁহাৰি পালোঁ আৰু এই জেগাটোত আচলতে আমি ইমান বছৰ আমি আচলতে দেখা নাই ইয়াত বিহু সামগ্ৰী ভোগালী বিহুৰ যিখিনি সামগ্ৰী মেইনলি আপোনাৰ বজাৰমুখী হয় মানুহখিনি কিন্তু এইবাৰ আমি ইয়াত দিওঁতে মানুহখিনি যথেষ্ট আমি সঁহাৰি পালোঁ আৰু যদি আমি অহাবাৰলৈ দিওঁ ইয়াতকৈ আমি অকণমান এক্সপাণ্ড কৰিব ট্ৰাই কৰিম আৰু সামগ্ৰীসমূহ আমি কোৱান্টিটিসমূহ আমি বঢ়াবলৈ আমি চেষ্টা কৰিম নিশ্চয় কৰি মই ক'ব লাগিব মোৰ বিৰাটেই ভাল লাগে তোমালোক ইমান অসমীয়া যুৱক হিচাপে যিখিনি কাম হাতে কামে কৰি আহিছা যথেষ্ট শলাগ ল'বলগীয়া কথা আৰু মোৰ ফালৰ পৰা তোমালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিলে সমূহ ফ'ৰ মামা টীমটোলৈ থেংক ইউ আপোনালোকৰ শুভেচ্ছা থেংক ইউ উৰুকা আজি বজাৰ কেনেকুৱা দাদা মই প্ৰথম লগাইছোঁ মই আবেলি কৰোঁ ভালেই হ'ব মোটামুটি আচ্ছা আৰু বিভিন্ন মাছ দেখিছোঁ আপোনাৰ ইয়াত চিতল কেনেকৈ দিছে চিতল 600 টকা গোটাকৈ আৰু বাহু লোকেলটো তোমাৰ 350 চালানীটো 300 ৰৌ লোকেলটো 350 আৰু 160 টকা চালনীটো ৱেল ভিউৱাৰ্ছ আশা কৰোঁ আমাৰ আজি এইটো স্পেচিয়েল কাভাৰেজ চাই আপোনালোকে যথেষ্ট ভাল পালে এটা কথাই বেয়া লাগিল দেখি যে তেজপুৰৰ বিভিন্ন প্ৰতিষ্ঠিত অনুষ্ঠানসমূহত এতিয়াও খ্ৰীষ্টমাছৰ তৰা আৰু নিউ ইয়েৰৰ ডেক'ৰেশ্যন লাগি আছে কিন্তু মই দেখা নাপালোঁ এটাও জাপি বা গামোচা এখন নিশ্চয় ভাবিবলগীয়া কথা তেনে প্ৰতিষ্ঠানসমূহক মই ভিডিঅ'ত দেখাম বুলি নিশ্চয় ভাবিছিলোঁ কিন্তু তেওঁলোকৰ প্ৰাইভেচি ৰিজনছৰ কাৰণে মই ভিডিঅ'টো নেদেখালোঁ আপোনালোকেও হয়তো নিশ্চয় লক্ষ্য কৰিব তেজপুৰত আশে পাশে যিবোৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আছে কোনো ধৰণৰ জাক জমক নাই বিহু বুলি সাংস্কৃতিক নগৰী তেজপুৰত সংস্কৃতিক বচাই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে বিভিন্ন উৎসৱৰ মাজত আমাৰ বাপতি খাহোন বিহুটো হেৰাই গৈছে নেকি বাৰু ক'ৰবাত নিশ্চয় এবাৰ সকলোৱে ভাবি চাব চ' আজি দেখুওৱা আমাৰ এই স্পেচিয়েল ভিডিঅ'টোৰ মাজত হয়তো ক'ৰবাত এটা দুটা জেগা থাকি গ'ল মই আপোনালোকক ভালভাৱে দেখাব নোৱাৰিলোঁ কিন্তু আগন্তুক দিনলৈ আকৌ আহিম আপোনালোকৰ সন্মুখত এটা নতুন জেগা আৰু নতুন ভিডিঅ' লৈ তেতিয়ালৈকে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু SOPৰ আৰু ক'ভিডৰ নিয়মৰ মাজে মাজে উদযাপন কৰক আমাৰ বাপতি খাহোন বিহুটি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ আৰু জয় আই অসম